মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে এটা নতুন আপডেট, নতুন ভিডিঅ'। ক্লাছ 10 জেনেৰেল সায়েন্সৰ লেসন নম্বৰ 1 পাঠভিত্তিক প্ৰশ্নাৱলী প্ৰস্তুতৰখিনি আমি দি দিছিলোঁ। এতিয়া আমি কি কৰিম, পাঠভিত্তিৰ অনুশীলনী প্ৰস্তুতৰ আমি আলোচনা কৰিম। ইয়াৰ কাৰণে প্ৰথমতে কি কৰিব দিছে আমাক, যে আমি কুৱেশ্যন নম্বৰ 4 পৰা আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, 2, 3 টো আমাৰ কি আছিল, অপশ্যন টাইপ আছিল। তোমালোকক অপশ্যন টাইপ কুৱেশ্যন এনচাৰৰ আলোচনা কৰিম আমি পিছত। এতিয়া আমি কি কৰিম, 2-3 মাৰ্কৰ কুৱেশ্যন এনচাৰৰ আলোচনা কৰিম। ইয়াৰ পৰা আমি কি কৰিম, কুৱেশ্যন নম্বৰ 4 পৰা আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো কৈছে যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? মানে এতিয়া আমি সন্তুলিত ৰাসায়নিক সমীকৰণ মানে হৈছে এইটো। সন্তুলিত ৰাসায়নিক সমীকৰণ বুলিলে ৰাসায়নিক সমীকৰণ এটাৰ দুয়োফালে থকা মৌলবোৰৰ পৰমাণুৰ সমান সংখ্যক বুজায়। মানে যি সমীকৰণৰ দুয়োফালে মৌলসমূহৰ পৰমাণুৰ সংখ্যা কি থাকে, একে থাকে, তাক আমি কি বুলি কওঁ, আমি সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব। দ্বিতীয়তে আৰু এটা এইটো প্ৰশ্নৰ দ্বিতীয় অংশ এটা আৰু এটা আছে, ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? যে ৰাসায়নিক মৌল এটাৰ আমি ভৰ যিটো আছে, সেই ভৰক আমি নতুনকৈ সৃষ্টি নাইবা বিনাশ কৰিব নোৱাৰোঁ। সেইটো লিখা হৈছে যে মৌলৰ নিত্যতা বিধিমতে মৌলৰ ভৰক সৃষ্টি নাইবা বিনাশ কৰিব নোৱাৰি, হে ৰাসায়নিক সমীকৰণসমূহক সন্তুলিত কৰিব লাগে। এতিয়া আমি দ্বিতীয় প্ৰশ্নটো আলোচনা কৰিম। তলৰ উক্তিসমূহৰ কাৰণে ৰাসায়নিক সমীকৰণ লিখিব দিছে। প্ৰথম প্ৰশ্নটো দিছিল, তোমালোক কিতাপখন মিলি ল'বা, যে হাইড্ৰোজেন গেছে নাইট্ৰোজেনৰ সৈতে বিক্ৰিয়া কৰি এমনিয়া প্ৰস্তুত কৰে। এইটো হাইড্ৰোজেন গেছটো নাইট্ৰোজেনৰ সৈতে বিক্ৰিয়া কৰি এমনিয়া প্ৰস্তুত কৰিছে। হাইড্ৰোজেন গেছ মানে H2, নাইট্ৰোজেন মানে N2, এইটো NH3 মানে এমনিয়া। ইয়াক আমি কি কৰিছোঁ, সন্তুলিত কৰিছোঁ। সন্তুলিত মানে আমাৰ ইফালে কি আছে, হাইড্ৰোজেনটো ইফালে 2 আছিল, যুগ্ম হৈ আছে, আৰু ইফালে কি হৈ আছে, অযুগ্ম হৈ আছে। আৰু অযুগ্ম হাইড্ৰোজেনটো আমি কেনেকৈ সন্তুলিত কৰিম, অযুগ্মটো আগতে যুগ্ম বনাই ল'ম, 2ৰ লগত 3 ইণ্টু কৰিলে ইয়াত হাইড্ৰোজেন 6টা হৈছে। আমি ইফালে কি কৰিম, হাইড্ৰোজেন এতিয়া 6টা মিলাম, 2টা আছিল 3 পূৰণ কৰি দিছোঁ, 6টা হৈছে। একেদৰে আমি কি কৰিম, বাকীবিলাকো সন্তুলিত কৰিম। কি কৈছে, যে হাইড্ৰোজেন সালফাইডে মানে H2S, হাইড্ৰোজেন সালফাইডে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মানে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই উৎপন্ন কৰে। একেদৰে আমি কি কৰিছোঁ, সন্তুলিত কৰিছোঁ। ইফালে অযুগ্মটো আমি কি কৰি লৈছোঁ, যুগ্ম কৰি লৈছোঁ। ইফালে চাওঁ, ইয়াত কি আছে, যে হাইড্ৰোজেন কেইটা আছিল, 2টা আছিল, আৰু অক্সিজেন আছিল কেইটা, 2টা। কিন্তু ইয়াত ইফালে বিক্ৰিয়াজাত পদাৰ্থত অক্সিজেন 2টা আৰু এটা 3টা হৈছে। তো আমি কি কৰিম, এই যিটো 2 আছে ইয়াক আমি এই যিটো অক্সিজেন, এটা অক্সিজেন আছে, ইয়াক আমি কি কৰিছোঁ, 2ৰে যুগ্ম কৰিছোঁ। কিমান হ'ল, 2 × 1 = 2, 2টা অক্সিজেন হ'ল। এতিয়া অক্সিজেন 2টা মিলাবলৈ যাওঁতে আমাৰ কি হ'ল, হাইড্ৰোজেন হৈছে 2টা আছিল, 2 × 2 = 4টা হাইড্ৰোজেন হ'ল। ইফালে হাইড্ৰোজেন আছে 2টা, সেয়া আমি কি কৰিছোঁ, আমি আৰু এটা 2 দি পূৰণ কৰি দিছোঁ, 2 × 2 = 4টা হাইড্ৰোজেন হ'ল। হাইড্ৰোজেন 4টা মিলাবলৈ যাওঁতে আমাৰ সালফাৰ কেইটা হ'ল, 2টা। ইফালে আমাৰ সালফাৰ কেইটা আছিল, এটা আছিল, তো আমি কি কৰিছোঁ, 2 দিছোঁ, সালফাৰ 2টা হৈ গৈছে। এনেকৈ আমি কি কৰোঁ, এইবিলাক ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰোঁ। এতিয়া চাওঁ, অক্সিজেন 2টা আছিল, 2 × 2 = 4, 4টা 2 দিয়াৰ লগে লগে সালফাৰ মিলাবলৈ যাওঁতে আমাৰ অক্সিজেন হ'ল 4টা, আৰু ইয়াত হৈছে 2টা, কেইটা হ'ল, 6টা। ইফালে অক্সিজেন আছিল 2টা, আমি সেইকাৰণে 3 দিছোঁ, 3 × 2 = 6টা অক্সিজেন হৈ গৈছে। একেদৰে আমি বাকী গোটেইখিনি কি কৰিছোঁ, সন্তুলিত কৰিছোঁ। আৰু তোমালোকে এইবিলাক চাই ল'বা, সন্তুলিত কৰা আছে, তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 6টো একেদৰে কি কৰিছোঁ, সন্তুলিত কৰিছোঁ। এই কুৱেশ্যন নম্বৰ 7টো সন্তুলিত কৰা আছে, তোমালোকে জাষ্ট উঠাই ল'বা, বহি এটা ওলাই তোমালোকে কৰি ল'বা। কুৱেশ্যন নম্বৰ 8টো কৰা হৈছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 9ৰ পৰা। কুৱেশ্যন নম্বৰ 9টোত কি কৈছে, তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? তাপবৰ্জী যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও কি উৎপন্ন হয়, উৎপন্ন হোৱাৰ উপৰিও তাপ উৎপন্ন হয়, তাক কি বুলি কোৱা হ'ব, তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হ'ব। যেনেকুৱাকৈ যেতিয়া কাৰ্বন এটাক অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, ই কি কৰে, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হোৱাৰ উপৰিও ই কি হয়, তাপ উৎপন্ন হয়। 393.5
কে জুল। তোমালোকে মন কৰিবা এইবিলাক, এইটো এটা তাপোপৰজী বিক্ৰিয়া হয়। আৰু যেনেকুৱাকৈ হাইড্ৰোজেন অক্সিজেনৰ লগত বিক্ৰিয়া কৰাটো এটা কি হয়, তাপোপৰজী বিক্ৰিয়া হয়। এতিয়া তাপগ্ৰাহী বিক্ৰিয়া কি হয়, ইয়াৰ অপোজিট। তাপগ্ৰাহী বিক্ৰিয়া যিবোৰ বিক্রিয়া তাপ শোষিত হয় তাক তাপগ্ৰাহী বা তাপ শোষক বিক্রিয়া বোলে। এক্সাম্পল, নাইট্ৰোজেনে হাইড্ৰোজেনৰ সৈতে বিক্রিয়া কৰাৰ পিছত কি উৎপন্ন কি হয়, তাপ শোষিত হয়। একেদৰে আমি চাম শ্বসনক এটা তাপবৰ্জী বিক্রিয়া বুলি কিয় কোৱা হয়। শ্বসন বিক্রিয়াটোক শ্বসন আমি বুজিব লাগিব। শ্বসন মানে কি? শ্বসন মানে হৈছে আমি অক্সিজেন লৈ গ্লুকোজ ভাঙি তাৰ পৰা শক্তি আহৰণ কৰা। এতিয়া শ্বসন প্ৰক্ৰিয়াত কি হয়, অক্সিজেনৰ উপস্থিতিত অক্সিজেন লৈ কিনে গ্লুকোজ ভাঙি দিওঁ আমি। ভাঙি দিয়াৰ পিছত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হোৱাৰ উপৰিও তাপ উৎপন্ন হয়। পানী উৎপন্ন হোৱাৰ উপৰিও তাপ উৎপন্ন হয়। সেইবাবে শ্বসনক কি বুলি কোৱা হয়, তাপবৰ্জী বিক্রিয়া বুলি কোৱা হয়। যেনেকুৱাকৈ শ্বসন বিক্রিয়াটো লিখি দিয়া হৈছে C6H12O6, এইটো গ্লুকোজ হয়। গ্লুকোজে অক্সিজেনৰ লগত বিক্রিয়া কৰাৰ পিছত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হৈছে। ইয়াৰ উপৰিও কি উৎপন্ন হয়, 2820 কিলোজুল তাপ উৎপন্ন হয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 11টো আলোচনা কৰিম যে কি কৈছে, বিয়োজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্রিয়াৰ বাবে সন্তুলিত এইসমূহ বিক্রিয়াৰ বাবে কি লিখিব দিছে, এইসমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা। যে বিয়োজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়নো বিয়োজন বিক্রিয়াত এটা বিক্রিয়ক পদাৰ্থ বিক্রিয়া কৰি বিয়োজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়নো বিয়োজন বিক্রিয়াত এটা বিক্রিয়ক পদাৰ্থ বিক্রিয়া কৰি দুই বা ততোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয়। যেনে কেলছিয়াম কাৰ্বনেট বিক্রিয়া কৰাৰ পিছত কেলছিয়াম কাৰ্বনেট বিক্রিয়া কৰাৰ পিছত কেলছিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড উৎপন্ন হয়। কিন্তু কি হয়, বিয়োজন বিক্রিয়ার বিপরীত হয়, কি আমার সংযোজন বিক্রিয়া। সংযোজন বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয়। নোট কৰি ল'বা তোমালোকে এইবিলাক। কুৱেশ্যন নম্বৰ 12 তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্রিয়াৰ একোটাকৈ উদাহৰণ দিব দিছে। এতিয়া আমি বুজিব লাগিব তাপৰ দ্বাৰা সংঘটিত বিক্রিয়াত কি হ'ব পাৰে। যে তাপ পালে কেনেকুৱা ধৰণৰ বিক্রিয়া ভাঙি যায়। কেলছিয়াম ক্লোৰিন অক্সিজেন, কেলছিয়াম ক্লোৰিন অক্সিজেন এটা যৌগ। এই যৌগটো তাপ পোৱাৰ পিছত কেলছিয়াম ক্লোৰাইড আৰু অক্সিজেনলৈ ভাগ হৈ যায়। ঠিক একেদৰে পোহৰৰ দ্বাৰা সংঘটিত হয় Ag ক্লোৰাইড মানে সিলভাৰ ক্লোৰাইড। সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰ পৰাৰ পিছত সিলভাৰ আৰু ক্লোৰিনটো এক্সট্ৰা হৈ যায়। একেদৰে বিদ্যুতৰ দ্বাৰা কি সংঘটিত হয়, যিটো পানী আছে, পানীক আমি যেতিয়া বিদ্যুৎ পাৰ কৰি দিয়াৰ লগে লগে হাইড্ৰোজেন আৰু অক্সিজেন এক্সট্ৰা হৈ যায়। একেদৰে কুৱেশ্যন নম্বৰ 13 অপহৰণ আৰু দ্বি অপহৰণ বিক্রিয়াৰ মাজত উদাহৰণ হোৱা পাৰ্থক্য লিখিব দিছে। এইটো তোমালোকে নোট কৰি ল'বা। আমাৰ কি বিক্রিয়া বুলি কৈছে, অপহৰণ আৰু দ্বি অপহৰণ বিক্রিয়া। যে অপহৰণ বিক্রিয়া কি হয়, এই বিক্রিয়াত অধিক সক্রিয় মৌলই কম সক্রিয় মৌলক তাৰ যৌগৰ পৰা অপহৰিত কৰে। যেনে কি কৈছে, কপাৰ সালফেট প্লাস এফি সালফেট প্লাস কপাৰ। এইটো কপাৰে কি কৰিছে, এফিয়ে কি কৰিছে, কপাৰক অপহৰিত কৰিছে আৰু এফিয়ে নিজে সালফেটৰ লগত যৌগ গঠন কৰিছে। এনেকুৱা ধৰণৰ বিক্রিয়া যিবিলাক আছে এইবিলাক আমি কি বুলি ক'ম, অপহৰণ। আৰু দ্বি অপহৰণ বিক্রিয়া কি হয়, ইয়াত কি হয়, এই বিক্রিয়াত দুটা বিক্রিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে। এইবিলাক নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 14টো দিয়া আছে, সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত হয়। জড়িত বিক্রিয়াটো লিখা। যে ৰাসায়নিক বিক্রিয়াটো হ'ল Ag নাইট্ৰেট প্লাস কপাৰ। Ag নাইট্ৰেট কি হয়, প্লাস কপাৰ। কপাৰে কি কৰে, সিলভাৰক অপহৰিত কৰে আৰু কপাৰ নাইট্ৰেট উৎপন্ন হয়। ইয়াৰ পৰা আমি সিলভাৰটো এক্সট্ৰাকে পাই যাওঁ আৰু এইটোকে পৰিশোধন বুলি কোৱা হয়। লাষ্ট এতিয়া কুৱেশ্যন নম্বৰ 15 অধক্ষেপণ বিক্রিয়া মানে কি বুজা, উদাহৰণ দি ব্যাখ্যা কৰা। মানে অধক্ষেপণ বিক্রিয়া সিম্পলে হয়, যি ৰাসায়নিক বিক্রিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় তেনেবোৰ বিক্রিয়াক অধক্ষেপণ বিক্রিয়া বোলে। যেনে Ag নাইট্ৰেট প্লাস সোডিয়াম ক্লোৰাইড বিক্রিয়া কৰাৰ পিছত Ag ক্লোৰাইড প্লাস সোডিয়াম নাইট্ৰেট। আকৌ 2 নম্বৰটো বেৰিয়াম ক্লোৰাইড প্লাস সোডিয়াম সালফেট, সোডিয়াম ক্লোৰাইড লৱণ উৎপন্ন হয়, বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লোৰাইড। তাৰপিছত জাৰণ বিজাৰণ বিক্রিয়াটো কি হয় আমি আগতে বুজাই দিছো, জাৰণ বিজাৰণ বিক্রিয়া। তাৰপিছত প্ৰশ্ন কৰিছে, আমি কুৱেশ্যন নম্বৰ 17টো চাম। এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত কলা হৈ পৰিল। মৌল এক্স আৰু উৎপন্ন হোৱা
কলা ৰং যৌগটোৰ নাম লিখা। মৌল এক্সৰ নাম হ'ল কি কপাৰ। কপাৰে কি কৰিব, কপাৰো যেতিয়া বায়ুত গৰম কৰা হয় কলা হৈ পৰে আৰু উৎপন্ন হোৱা যৌগটোৰ নাম হ'ব কপাৰ অক্সাইড। এইটো বিক্ৰিয়াটো দিয়া হৈছে, লিখি ল'বা। এতিয়া আমি লাষ্ট প্ৰশ্নলৈ আহোঁ, কুৱেশ্যন নম্বৰ 18। লুৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিওঁ কিয়? আমি লুৰ বস্তু এটাৰ ওপৰত কিয় ৰং দিব লাগে? কিয়নো লুৰ বস্তু এটা কি হয়, মুক্ত অৱস্থাত পেলাই থলে বহুত দিন পিছত ইয়াত কি হয়, মামৰে ধৰে, ই কি হয়, ক্ষয়প্ৰাপ্ত হয়, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কিনে ক্ষয়প্ৰাপ্ত হয়, যাৰ কাৰণে ইয়াৰ ওপৰত আমি কি কৰিব লাগে, ৰং দিব লাগে। লুৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিওঁ কিয়নো লুৰ বস্তু মুক্ত অৱস্থাত পেলাই থলে অক্সিজেন জলীয় বাষ্প এচিড আদিৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হয়, ক্ষয়প্ৰাপ্ত হয়। সেয়ে আমি কি কৰিব লাগে, ক্ষয়প্ৰাপ্ত ৰোধ কৰিবলৈ লুৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিব লাগে। এতিয়া তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱৰ্তে পেকেটত ভৰোৱা হয় কিয়? আৰু এতিয়া চাম তেল আৰু চৰ্বি থকা খাদ্যবস্তু যিবিলাক আছে এইবিলাক আমি কিয় নাইট্ৰজেনৰ পৰিৱৰ্তে ৰাখিব লাগে? কাৰণটো কি, যে তেল আৰু চৰ্বি থকা খাদ্যবস্তু মুক্ত অৱস্থাত কি কৰে, অক্সিজেন জলীয় বাষ্প আদিৰ লগত জাৰণ ঘটি গোন্ধলৈ ৰূপান্তৰিত হয়, কিন্তু ই নাইট্ৰজেনৰ লগত বিক্ৰিয়া নকৰে। সেইবাবে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱৰ্তে ভৰোৱা হয়। সিম্পল কথা হয়, ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কিনে গোন্ধলৈ পৰিৱৰ্তন হয়। নাইট্ৰজেনৰ পৰিৱৰ্তে এই কাৰণত থোৱা হয়, ই নাইট্ৰজেনৰ লগত বিক্ৰিয়া নকৰে। ভেৰি সিম্পল। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 20। এটা উদাহৰণৰ তলত পদসমূহ ব্যাখ্যা কৰা। ক্ষয়ীভৱন কাক বোলে? এইটো লিখি ল'বা তোমালোকে, অলপ আগতে বুজাই দিলোঁ। লুৰ বস্তু অক্সিজেন এচিড আদিৰ লগত বিক্ৰিয়া কৰি কি হয়, ক্ষয়প্ৰাপ্ত হয়। ক্ষয়প্ৰাপ্তৰ পৰা ৰোধ কৰিবলৈ ক্ষয়প্ৰাপ্ত হয় আৰু ইয়াকে কি বুলি কোৱা হয়, ক্ষয়ীভৱন বুলি কোৱা হয়। আৰু ক্ষয়ীভৱন ৰোধ কৰাৰ উপায় হৈছে ইয়াৰ ওপৰত ৰং সানিব লাগে। চৰ্বিৰ দুৰ্গন্ধিতা এইটো বুজাই দিয়া হৈছে। তেল আৰু চৰ্বিজাতীয় খাদ্যবস্তু লাহে লাহে কি হয়, মুক্ত অৱস্থাত অক্সিজেনৰ লগত জাৰিত হৈ আচল গোন্ধটো কি হয়, নষ্ট হয় আৰু গোন্ধলৈ পৰিৱৰ্তন হয়। আচল সোৱাদটো নষ্ট হয় আৰু ই কি হয়, গোন্ধলৈ পৰিৱৰ্তিত হয়। ইয়াকে চৰ্বিৰ দুৰ্গন্ধিতা বোলে। চ' এইখিনি আছিল আমাৰ অনুশীলনী প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত আমি আলোচনা কৰিম তোমালোকৰ যিটো কি আছে এই লেচনটোৰে পাঠভিত্তিক অতিৰিক্ত প্ৰশ্ন উত্তৰ। বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ কি, শব্দ সমীকৰণ বুলিলে কি বুজা, জকা সমীকৰণ বুলিলে কি বুজা, বিয়োজন বিক্ৰিয়া বুলিলে কি বুজা, ই কেই প্ৰকাৰ আৰু কি কি। তাৰপিছত আলোচনা কৰিম আমি জাৰণ বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ, জাৰক পদাৰ্থ কাক বোলে, তাৰপিছত অনুঘটক বুলিলে কি বুজা হয়, এইবিলাক প্ৰশ্ন আমি আলোচনা কৰিম। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সিহঁতে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা। লগতে এটা লাইক কৰিবা। তোমালোকৰ এটা লাইকে আমাক উৎসাহিত কৰে পৰৱৰ্তী নতুন এটা ভিডিঅ' আপলোড কৰিবলৈ।